এই সত্যৱতী আমি আহিলোঁ হা এই গৰুকেইটা চাবি অলপ ঠিক আছে বেগটো ল হৰি ঠিক আছে গৰম এই হৰি এই অলপ ইয়াতে বহিম হৰি এই শ্মশান ওচৰতে বুজিলি ইয়াতে অলপ বহিম এই ইয়াতে বহে বাঁহজোপা ইয়াতে হ'ব পূজা কৰাও টান হৈছে এতিয়া বুজিছা হয় দিয়ক দিয়ক এই দিনকাল বৰ বেয়া বুঢ়ীটো ঘৰত অকলে থাকে হয় মোৰ মানে ডাঙৰ কথা এটাই বুজিছা কি কথা এটাই চিন্তা এই মই মৰাৰ পিছত সত্যৱতীৰ কি হ'ব ঘৰখনততো আৰু ল'ৰা ছোৱালী এটাও জন্ম নাপালে ভগৱানে নিদিলে হে এতিয়া সত্যৱতীৰ কি হ'ব মই সেই তাকেই চিন্তা কৰি আছোঁ এই আপুনি সেইবোৰ চিন্তা নকৰিব দিয়ক হে এই মই আছোঁ নহয় এই মোৰতো আপোনাৰ ল'ৰাৰ দৰে হয়নে নহয় অৱশ্যে কথাটো হয় আইদেউক মই চাম নহয় তোৰোতো মই সেই বিয়াখন পাতি দিব লাগিছিলে নহয় এই মই বিয়া চিয়া নাপাতোঁ দিয়ক হে মই বিয়া নাপাতোঁ হয় নেকি মই এনেকেই থাকিম অৱশ্যে এটা কথা হয় হৰি এই ল'ৰা ছোৱালী জন্ম পালেও কি হ'ব আজিকালি যিহে দিন বাপেক মাকক নি পেলাই সেই ৰাস্তাত থৈ দিয়ে বৃদ্ধাশ্ৰমত থয় হে অৱশ্যে কিছুমান অকণমান ব্যতিক্ৰম কিছুমানে আকৌ সেই দেৱতাৰ দৰে ল'ৰা ছোৱালীক মানে মাক বাপেকক পূজা কৰে হয়নে নহয় হয় আচ্ছা তই হেৰি কৰচোন এই তই তামোল উলিয়াই সেই পানীৰ বটলটো তাতে আছে মোক দেচোন তই মই অকণমান ক'ত ৰাখিছিলোঁ এই পানীৰ বটলটো দে মোক পানী এইয়া পাইছোঁ পাইছোঁ তই এই তামোলটো ৰেডি কৰ মই অলপ বাহিৰৰ পৰা আহোঁ হা ঠিক আছে ক'তনো থলোঁ এই তামোল এইডাল হৰি হৰি চাওঁ চাওঁ তই এইপিনে আছোন এইপিনে এইপিনে হৰি এইপিনে 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 কি হ'ল হে এইটো মই পানী ঢালিছোঁ তই চাচোন চাফা কৰচোন চাফা কৰ ৰ এই এইটোতো মানুহৰ খোলা লাও খোলা এইটো নহয় হে হে কিবা সোণৰ কলহ যেন লাগিছে হেই নহয় ৰ চাওঁ 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 ৰ এই ধৰচোন তই বটলটো ধৰ এইটো ল কিবা এটা লিখা আছে ইয়াত হে ঐ ইয়াতে পিতৃহাৰা বুলি লিখা আছে পিছত লিখা আছে মাতৃহাৰা পিছত লিখা আছে সৰ্বহাৰা আৰু এইটো কি হ'ল হেই এইটো কিবা এটা লিখা আছে তই এইটো উঠাই লৈছোঁ উঠাই ল হা উঠাই ল হে বৰ টাইট নহয় বহুত বস্তু মানুহৰ লাও খোলাত কি লিখা আছে এইটো হে চাব লাগিব বল এইটো তাতে সোমাই ল বুঢ়ী নেদেখা কৰি একদম ধুনীয়াকৈ থ'ব লাগিব বল ভিতৰত থ'ব লাগিব ঘৰত একেবাৰে কি আছে চাব লাগিব পৰীক্ষা বেগত সোমাই ল কপালত লিখা থাকে একো ঠিক নাই এইটো প্ৰমাণ চাব লাগিব এই চেলেংখনতে বান্ধি ল বুঢ়ী নেদেখাকৈ তাতে চিলিঙত ওপৰত থৈ দিব লাগিব বুজিলি এইটো লচোন ইয়াতে সোমাই ল এতিয়া চেলেংখন উলিয়া চেলেংখনতে বান্ধি ল এইখনতে বান্ধি ল তই কিন্তু আকৌ সেই সত্যৱতীক নকবি আকৌ হা নকওঁ নকবি ধুনীয়াকৈ বান্ধি লৈ সোমাই
ৰাম 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 ইছ ভগৱান হেৰি কৰোঁ ব'ল ব'ল আমি গৈ থাকোঁ ব'লক হা হয় দে ব'ল ব'লক ব'লক ঠিক আছে দে ব'ল ব'ল এই হৰি কওক দিয়ক এই ঘৰ পাম আৰু হা হয় দিয়ক এতিয়া পামেই যেতিয়া চিন্তা নাই চাবি দেই চাব 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 পূজাটো ভালে ভালে গ'ল ন হয় দিয়ক খালিহে আকৌ ইছ। এই সত্যৱতী তোক মই এটা কথা কৈ থওঁ হা মই সেই কিবা এটা গামোচাতে বান্ধি পেলাই এই চেউটিডালত বস্তু এটা বান্ধি থৈ দিছোঁ তই কিন্তু সেইটো কেতিয়াও নুচুবি আৰু তই নাচাবি বুজিলি হয় আৰু তোক কৈছোঁ নহয় মই হয় দিয়ক অঁ হা অঁ দে হ'ব দে ঠিক আছে সত্যৱতী কওকচোন এই তই গাইজনী ঘাঁহ কেইডাল দিবি হা তাতে আছে হ'ব ই হৰিবা ক'ত গ'ল তাক মই সেই হোমৰ খৰি কেইডালমান কাটিব দিছিলোঁ তই ঘাঁহ কেইডাল লৈ গৈছোন যা হৰি 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 মানুহ মৰিল তোৰ পিতৃহাৰা হলি তই মাতৃহাৰা হলি হে তই সৰ্বহাৰা হলি আৰে তাৰ পিছতো তোৰ কি থাকিব পাৰে হা ভগৱান কি লীলা তেখেতে বাৰু গামোচাখনত কি থৈছে কিবা বান্ধি থৈছে মই চাব লাগিব তেখেতে সদায় গামোচাখনত চাই চাই হাঁহি থাকে এইকেইদিন মই চাই আছোঁ দুপৰীয়া শুই শুই সদায় গামোচাখনলৈ চাই চাই হাঁহি আছে কিবা বান্ধি থৈছে মই চাব লাগিব নাই মই চামেই গৈ কিবা আছে মোক চুবও নিদিয়ে চাবও নিদিয়ে কিবা বান্ধি ৰাখিছে মই চাম নে নাচাম নাই চায়ে দিওঁ মই কিবা আছে অ' মা মানুহৰ লাও খোলা অ' তেখেতৰ আগৰ ভালপোৱা ছোৱালী তাৰমানে মৰি গ'ল মাথাটো আনি বান্ধি থৈছেহি ৰহ বাপেকে আজি আহ তই ৰহ বাপেকে তোৰ আজি মই মাথাই নথওঁ তোৰ মুণ্ড আজি ঘুগুলা কৰি দিম বাপেকে মই ৰহ তই মোক সুতুলি খাবলৈ আহিছ আজি কাটি দিলা দেবা মোৰ আকৌ ঘুগুলা কৰি দিম আহ বাপেকে তোক থলেহে বুঢ়াই আহি দেখিব তোৰ মন্দই নথওঁ মই তোক গাঁত খান্দি ফুটি থম আহ থাকিলেহে বুঢ়াই চাব তোক আকৌ ফুটি থৈ দিম মই আহ চাহি বুঢ়া আজি পা মোৰ সতুনি মুণ্ডৰ চাহি আজি পা তই এই হেৰি কৰিবি তই সন্ধিয়া সময়ত যে মাছক তই দানাখিনি দিবি বুজিলি হ'ব দিয়ক হা হ'ব আৰু সেই গৰুকেইটাৰ কাৰণে ব্যৱস্থাটো কৰিবি দেই ঠিক মোৰ বৰ চিন্তা হ'ব দিয়ক আৰু বাকী তই বুজি পাইছা কথাখিনি হয় দিয়ক হা হয় ঠিকে আছে
সত্যৱতী সত্যৱতী বুলিবলৈ আহিছ বুঢ়া কালতো স্বভাৱ সলনি নহলে কি আনি থৈছিলি ভিতৰত ঘৈণীয়েৰৰ মুণ্ডাটো আনি থৈছিলি যা খুন্দি পেলাই পুতি থৈ আছো গাঁতত তাতে চাই হাঁহি থাকিবি প্ৰেম কৰি থাকিবি তোকো খুৱাম ভাত খাবি ইহঁত আজি ভাত এই তোক মই কৈছিলোঁ নহয় কপালৰ লিখন হা নাযায় খণ্ডন দেখিলি এই মুণ্ডটোৰ এই বস্তুটোৱেই বাকী আছে তাৰমানে সি পিতৃহাৰা হ'ল মাতৃহাৰা হ'ল সৰ্বহাৰা হ'ল হা আৰু তাৰে পিছতো তাৰ এটা যে বাকী আছিলে তই দেখিলি নে তাৰ সেই মাইকী মানুহৰ হাতত এইটো গুৰি গুড়া কৰি গাঁত খান্দি পুতি থোৱালৈকে আছে সেইকাৰণে মানুহে কয় যে কপালৰ লিখন নাযায় খণ্ডন হে ভগৱান তুমি ৰক্ষা কৰিবা প্ৰভু ৰক্ষা কৰিবা